অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল সমাজ বিজ্ঞানৰ ৰাজনীতি খণ্ডৰ 21 নম্বৰ পাঠ সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা এই পাঠটোৰ পৰা তোমালোকক 4টা এছাইনমেণ্ট দিয়া হৈছে। এছাইনমেণ্টৰ প্ৰথম প্ৰশ্নটো হৈছে সংবিধান বুলিলে কি বুজা? বিশ্বৰ দেশসমূহত প্ৰযোজ্য হৈ থকা সংবিধানৰ অতি কমেও 5টা বৈশিষ্ট্য উল্লেখ কৰা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে 73 পৃষ্ঠাৰ এই কথাখিনি তোমালোকে পঢ়ি লিখিলে হ'ব। ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কৰা নীতি নিয়ম আৰু আইন কানুনসমূহক সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। ইয়াৰ প্ৰধান বৈশিষ্ট্য দিয়া আছে 1 2 3 4 5কৈ তোমালোকে লিখিবা। দ্বিতীয়টো এছাইনমেণ্টৰ প্ৰশ্ন হিচাপে দিয়া হৈছে গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে। কথাষাৰ যুক্তিসহ 200টা শব্দৰ ভিতৰত উত্তৰ লিখা। এই প্ৰশ্নটোৰ উত্তৰ পাবলৈ হ'লে 174 পৃষ্ঠাৰ সংবিধানৰ প্ৰয়োজনীয়তা এই পাঠটোৰ পৰা তোমালোকে যে দিয়া আছে প্ৰথমতে, দ্বিতীয়তে, তৃতীয়তে, চতুৰ্থতে, পঞ্চমতে আৰু ঠিক সেইদৰে ৰাষ্ট্ৰ এখন সুকলমে পৰিচালিত হ'বলৈ সংবিধানে চৰকাৰৰ 3টা অংগ এই কথাখিনিলৈকে লিখিব লাগিব। তোমালোকে বোলা শব্দবিলাকৰ এই কথাখিনি লিখিব নালাগে, বাকীখিনি তোমালোকে হুবহু লিখিলেই এই প্ৰশ্নটোৰ উত্তৰ কৰা হ'ব।